নমস্কাৰ বন্ধু-বান্ধৱীসকল আমাৰ চেনেল yrjobhelper আপোনালোকক স্বাগতম জনাইছো আজি 24 জানুৱাৰী 2023 ৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সবোৰ যিবোৰ এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় সেইকেইটা আমি এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম তো আহক আজি ভিডিওটো আৰম্ভ কৰো আজি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সবোৰৰ ভিতৰত ফাৰ্স্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হৈছে when is the foundation day of Manipur Meghalaya and Tripura celebrated কোৱেশ্চনটো খুদিছে যে মণিপুৰ মেঘালয় এণ্ড ত্ৰিপুৰাই কেতিয়া তেওঁলোকৰ ফাউণ্ডেশ্যন ডে সেলিব্ৰেশন কৰে 18 জানুৱাৰী তাৰিখে 19 জানুৱাৰী 20 জানুৱাৰী নে 21 জানুৱাৰী তাৰিখে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে 21 জানুৱাৰী তাৰিখে 21 জানুৱাৰী তাৰিখে মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰাই তেওঁলোকৰ ফাউণ্ডেশ্যন ডে সেলিব্ৰেশন কৰে 21 জানুৱাৰী তাৰিখে সেলিব্ৰেশন কৰাৰ মেইন কাৰণ এটাই যে 1972 চনৰ 21 জানুৱাৰী তাৰিখে এই তিনিখন ষ্টেটৰ মৰ্যাদা দিয়া হৈছিল ইয়াৰ আগলৈকে এইকেইখন ইউনিয়ন টেৰিটৰি হৈ আছিল সেইকাৰণে প্ৰত্যেক বছৰে 21 জানুৱাৰী তাৰিখে এই তিনিখন ষ্টেটে নিজৰ ফাউণ্ডেশ্যন ডে সেলিব্ৰেশন কৰে এতিয়া আজি নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চনটো হৈছে who has become the 41th prime minister of New Zealand কোৱেশ্চনটোত খুদিছে যে নিউজিলেণ্ডৰ 41 নম্বৰ প্ৰাইম মিনিষ্টাৰজন কোন হৈছে ইয়াত থকা অপচনত থকা একেজনৰ ভিতৰত 41 নম্বৰ প্ৰাইম মিনিষ্টাৰজন কোন হৈছে বুলি খুদিছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হৈ গল ক্ৰিছ হিপকিন্স নিউজিলেণ্ডৰ 41 নম্বৰ প্ৰাইম মিনিষ্টাৰ হৈছে ইয়াৰ আগলৈকে নিউজিলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ আছিল জেচিন্ডা আৰ্ডেনে অলপ দিন আগতে ৰিজাইন দিছে পদটো ত্যাগ কৰিছে আৰু এতিয়া বৰ্তমান হৈ গল নিউজিলেণ্ডৰ প্ৰাইম মিনিষ্টাৰ ক্ৰিছ হিপকিন্স নিউজিলেণ্ডৰ কথা চাই আছো গতিকে নিউজিলেণ্ডৰ আমি কাৰেন্সি আৰু ক্যাপিটেলটো চাই থওঁ নিউজিলেণ্ডৰ ক্যাপিটেল হল উইলিংটন আৰু কাৰেন্সি হৈ গল ডলাৰ এটা নেক্সট কোৱেশ্চনটো লৈ আহো নেক্সট কোৱেশ্চনটো হৈছে which country's president is the chief guest of Republic Day 2023 এই কোৱেশ্চনটোত খুদিছে যে ৰিপাব্লিক ডে 2023 বাবে কোনখন দেশৰ ইয়াত অপচনত থকা এই দেশকেইখনৰ ভিতৰত কোনখন দেশৰ প্ৰেসিডেন্টক চিফ গেষ্ট হিচাপে আমাৰ ভাৰতবৰ্ষত আমন্ত্ৰণ কৰা হৈছে বা মাতা হৈছে বুলি খুদিছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে ইজিপ্তৰ প্ৰেসিডেন্ট আব্দেল ফাটাহ ইল সিসি এবাৰ 2023 ৰ ৰিপাব্লিক ডেত চিফ গেষ্ট হিচাপে আমাৰ ভাৰতবৰ্ষত আমন্ত্ৰণ কৰা হৈছে বা মতা হৈছে ইয়াৰ লগতে আমি জানি থওঁ ইজিপ্তৰ বৰ্তমান ক্যাপিটেল হৈ গল কেইৰো আৰু ইজিপ্তৰ কাৰেন্সি হৈ গল পাউণ্ড ইজিপ্তত পাউণ্ড ইউজ কৰা হয় এতিয়া আজি নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চনটো হৈছে where was the country's deepest metro station built কোৱেশ্চনটোত খুদিছে যে আমাৰ দেশৰ ডিপেষ্ট মেট্ৰো ষ্টেচন মানে আটাইতকৈ দ মেট্ৰো ষ্টেচনটো ক'ত বনোৱা হৈছে এই কিখন সিটিৰ ভিতৰত কোনখন সিটিত মানে ডিপেষ্ট মেট্ৰো ষ্টেচনটো বনোৱা হৈছে খুদিছে কলকাতাত গুজৰাটত দিল্লীত নে পুনেত ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে পুনেত আমাৰ দেশৰ আটাইতকৈ ডিপেষ্ট মেট্ৰো ষ্টেচনটো বনাই থকা হৈছে যিটো মাটিৰ পৰা 108 ফিট দ হয় আৰু এটা কথা জানিছো কলকাতাত আমাৰ আন্ডাৰ ৱাটাৰ মেট্ৰো বনাই থকা আছে দেশৰ একমাত্ৰ আন্ডাৰ ৱাটাৰ মেট্ৰো কোড বনাই থকা আছে বৰ্তমান কলকাতাত আৰু ডিপেষ্ট মেট্ৰো বনাই থকা আছে পুনেত এই দুটা কোৱেশ্চন জানি থওঁ ইয়াপা এতিয়া আজিৰ একদম লাষ্ট ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স লৈ আহো লাষ্ট কোৱেশ্চনটো হৈছে আজি who will be conferred শিল্পী award 2023 কোৱেশ্চনটোত খুদিছে যে 2023 বৰ্ষৰ বাবে শিল্পী এৱাৰ্ড কাক দিয়া হৈছে ইয়াত অপচনত থকা ভিতৰত কাক শিল্পী এৱাৰ্ড 2023 প্ৰদান কৰা হৈছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হৈ গল এবাৰ শিল্পী এৱাৰ্ড দুজন ব্যক্তিক দিয়া হৈছে ৰাজেন গোহাঁই আৰু পখিলা লেকটেফি এই দুজন ব্যক্তিক 2023 বৰ্ষৰ বাবে শিল্পী এৱাৰ্ড দিয়া হৈছে ইয়াৰ লগতে আৰু কেইটামান ইম্পৰ্টেন্ট এৱাৰ্ড আছে যিকেইটা এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় সেইকেইটা আমি চাই থওঁ প্ৰথমটো হল সাহিত্য একাডেমী এৱাৰ্ড 2022 ফৰ আসামিজ ল্যাঙ্গুৱেজৰ বাবে সাহিত্য একাডেমী এৱাৰ্ড 2022 বৰ্ষত কাক দিয়া হৈছে এনসাৰটো হৈ গল মনোজ কুমাৰ গোস্বামীক আসামিজ ল্যাঙ্গুৱেজৰ বাবে 2022 বৰ্ষত সাহিত্য একাডেমী এৱাৰ্ড দিয়া হৈছে কি কাৰণে দিয়া হৈছে তেওঁৰ শৰ্ট ষ্টৰী কালেকচন ভুল সত্যৰ তেওঁৰ শৰ্ট ষ্টৰী কালেকচনৰ বাবে মনোজ কুমাৰ গোস্বামীক 2022 বৰ্ষত সাহিত্য একাডেমী এৱাৰ্ড দিয়া হৈছে আৰু বড়ো ল্যাঙ্গুৱেজৰ বাবে কাক দিয়া হৈছে ৰশ্মি চৌধুৰীক 2022 ত বড়ো ল্যাঙ্গুৱেজৰ বাবে সাহিত্য একাডেমী এৱাৰ্ড দিয়া হৈছে ৰশ্মি চৌধুৰীক নেক্সট আসাম বৈভৱ যিটো আমাৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয় এবাৰ 2022-23 বৰ্ষৰ বাবে কাক দিয়া হৈছে ডক্টৰ তপন শইকীয়াক 2022-23 বৰ্ষৰ বাবে আসাম বৈভৱ এৱাৰ্ড দিয়া হৈছে আৰু বকুল বন এৱাৰ্ড 2023 দিয়া হৈছে পদ্ম দাসক এইকেইটা আমি জানি থোৱাটো একদম ইম্পৰ্টেন্ট হয় এক্সামৰ বাবে আজি কাৰেন্ট এফেয়াৰ্সত ইমানখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছিল এনেকৈ ডেইলি কাৰেন্ট এফেয়াৰ্সৰ আপডেট পাবলৈ আৰু বিভিন্ন ধৰণৰ জবৰ আপডেট পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ